মোৰ নাম ৰাজু দেউৰী বাই প্ৰফেশ্যনেল মই এডভকেট হয় মই আমাৰ শোণিতপুৰ 11 নং শোণিতপুৰ কনষ্টিটুৱেঞ্চিত মই আজি নমিনেশ্যন দাখিল কৰিবলৈ আহিছোঁ আৰু মই ইয়াতে এটা মেছেজ এটা পাছ কৰি বিচাৰিছোঁ যে বিভিন্ন পাৰ্টিয়ে দলে বলে নিজৰ নিজৰ কেণ্ডিডেটক বিভিন্ন জেগাৰ পৰা আহিছে তেখেতসকলৰ কি উদ্দেশ্য আছে আমি নাজানো আমাৰ বিপিএফৰ এটাই উদ্দেশ্য আমি নিজৰ আইডেন্টিটিটো কেনেকৈ আমি সেফ প্ৰটেক্ট কৰিম সেইটো ইন্টেনশনত আমি আহিছোঁ অসমৰ নালাগে ইণ্ডিয়া সংবিধানটো চেঞ্জ হ'বলৈ কৈ আছে আমি দুখীয়া ৰাইজৰ কাৰণে স্থান নাই এই পৃথিৱীত এই অসমত সেইকাৰণে আমি বিপিএফে অসমৰ স্বাৰ্থত জনজাতি স্বাৰ্থত খেলঞ্জীয়াৰ স্বাৰ্থত আমি মাত মাতিবলৈ ওলাই আহিছোঁ সেইকাৰণে আজি আমি নমিনেশ্যন দিবলৈ এতিয়া ওলাই আহিছোঁ এতিয়া বিপিএফৰ নাঙল চিনত ৰাইজক আমি আহ্বান কৰিছোঁ ভোট দি পেলাই আমাক জয়যুক্ত কৰিব বুলি ভাবিছোঁ আৰু লগতে আমি বহুতখিনি চুকে কোণৰ পৰা শুনিছোঁ যে বহুতখিনি পলিটিকেল নেশ্যনেল পাৰ্টিবিলাকৰ বহুতখিনি ফ্লাইং বুট হৈ আছে তেখেতসকলক পইচা পাতি দি চাকৰি প্ৰলোভন দি পেলাই তেখেতসকলক আনিছে বুলি আমি শুনিছোঁ কিন্তু আমি বিপিএফে আমি টকা পইচা মদ পানী দি পেলাই ইলেকশ্যন খেলিবলৈ অহা নাই আমি মানুহৰ মাজত মানুহৰ কাৰণে কাম কৰিম বুলি আমি প্ৰতিশ্ৰুতি দিছোঁ আৰু এইখিনি আগবঢ়াই যাম বুলি আশা ৰাখিছোঁ ধন্যবাদ থেংক ইউ 100% আমি আশা বিকজ পিপল ৱান্ট চেঞ্জ এই যে আপোনালোক আগত যে কংগ্ৰেছৰ দিনত আছিলে নহয় কি স্কিম আছিলে এতিয়া অৰুণোদয় আঁচনি লৈ পেলাই মানুহবিলাকক ব্লেকমেইল কৰাটো আমাক এনেকুৱা ব্লেকমেইলিং চিষ্টেমটো নালাগে আমাক এতিয়া পৰিৱৰ্তন নালাগে আমাৰ এমএলএ এমপি বিলাকে সদনত এটা মাত নামাতিলে বিজেপি এমএলএ আছে বিজেপি এমপি আছে সদনে এদিনো আমাৰ কাৰণে মাত নামাতিলে আমি খেলঞ্জীয়া মানুহৰ আমাৰ মাটি যিটো আইডেন্টিটি আছে মাটিৰ যিটো ৰাইট আছে সেইটো নেপালো আমাৰ জংঘলৰ ৰাইট যিটো ফৰেষ্ট ৰাইট বুলি কয় সেই ফৰেষ্ট ৰাইটটো নেপালে সদনত গৈ পেলাই শুই থকা সিয়ালক আমাক নালাগে আমাক লাগে সদনত who can speak English who can express our feelings and grievance before the house we want that kind of representative from Sonitpur district is one of the most prestigious constituency hoy one of the literate society hoy educated manu educated vote dibo lage boli ami bhabisu thank you কি কলে প্ৰতিদিনটা আমাৰ লগত কোনে আছে আমি এতিয়া নাজানো স্ক্ৰুটিনি হৈ লওক স্ক্ৰুটিনি হোৱাৰ পিছতে আমি ক'ব পাৰিম নাও ইট ইজ টু আৰ্লি টু সে হু উইল বি মাই কণ্টেণ্ডাৰ সিন্ডিকেট ৰাজৰ আৰু ছয়জন কৈছে জনজাতি কৰ্মী সিন্ডিকেট ৰাজৰ বিৰুদ্ধে কি কৰে সিন্ডিকেট ৰাজ চলি আছে মূল্য বৃদ্ধি এই এতিয়া এই সেকেন্ড ক্লাস বিজেপি বিলাকে আগতে কংগ্ৰেছৰ আছিলে তেখেতসকলে হিলগুটি সিন্ডিকেট কৰিছিলে মাছৰ সিন্ডিকেট কৰিছিলে কণী সিন্ডিকেট কৰা এইখিনি আজি বিজেপিৰ জাৰ্চি লগাই পেলাই তেখেতসকলে আকৌ সেম থিয়ৰি এপ্লাই কৰি আছে সেম ফৰ্মুলা এপ্লাই কৰি আছে আৰু আমাৰ ছটা জনগোষ্ঠীক মৰাণ মটক আহোমক লৈ পেলাই আমাৰ চাহ বাগানৰ কি ট্ৰাইব সকলক যেনেকৈ ব্লেকমেইল কৰিলে তেখেতসকলে যদি সঁচাকৈ হিউমেন বিং কমন সেন্স যদি আছে দেন তেখেতসকলে বিজেপি ক'ব যে বাই বাই টাটা কোৱাটো কনফাৰ্ম বড়োসকলকো প্ৰচাৰণা কৰিছে 100% কৈছে বড়ো সমাজত ছটা ডিপাৰ্টমেণ্ট কাহি লৈ গুচি গ'ল all the autonomy council Deuri autonomy council Sunwal autonomy council Tengar council আপুনি চক ৰাভা council চক কিৱা council কোনো এটা councilত গভৰ্ণমেণ্ট একো ফাণ্ড দিয়া নাই ফাণ্ড এটাই দিছে নাচ গান মানুহৰ মাইণ্ডটো ডাইভাৰ্ট কৰিবৰ কাৰণে দা গভৰ্ণমেণ্ট অফ আসাম কি কৰিছে অনলি নাচ গান কৰি পেলাই পাব্লিকক ব্লেকমেইল কৰি আছে ইয়েছ মহাৰণ অসমৰ ল'ৰা একো খেল দৰকাৰ নাই আমাক পেড লাগে আমাক আইডেন্টিটি লাগে আমাক ৰেচপেক্ট লাগে